UPPL দলৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আপোনাৰ টাইম 10 মিনিট। উপাধ্যক্ষ মহোদয়, প্ৰথমতে মই আপোনাক ধন্যবাদ যাচিছোঁ যে আজি বিৰোধী পক্ষই অনা আত্মোচনৰ অংশগ্ৰহণ কৰাৰ কাৰণে যে সময় ধাৰ্য কৰাৰ কাৰণে মই বিৰোধী পক্ষই অনা লোক নিৰ্মাণ বিভাগৰ যিটো কাটমোচন মই মোৰ দলৰ হৈ আৰু মই ব্যক্তিগতভাৱে মই বিৰোধিতা কৰিছোঁ। কিয় কৰিছোঁ? ইয়াৰ যুক্তিটো হ'ল যে আমি PTRৰ অন্তৰ্গত সমষ্টিৰ পৰা আমি নিৰ্বাচিত হৈ আহিছোঁ। PTRৰ 4খন জিলা আছে: কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। এই 4খন জিলা ভূটান ৰাষ্ট্ৰৰ হিমালয় পৰ্বতমালাৰ প্ৰাদেশত আছে। তাত বহুতো নদ নদী ট্ৰিবিউটাৰিজবিলাক ভূটানৰ পৰা বৈ আহে। তাত আজি স্বাধীনতাৰ পিছত অসমত যি চৰকাৰ আহিছে বা বৰ্তমান যি চৰকাৰ, এই চৰকাৰৰ সুনিৰ্দিষ্ট কিছুমান পলিচি লৈ যেনেকৈ 100 ব্ৰিজ আৰু 1000 ব্ৰিজ RCCলৈ কনভাৰ্ট কৰা এটা সিদ্ধান্ত লৈছে। আৰু ইয়াৰ দ্বাৰা বহুতো তেনেকৈ কাঠৰ দলংটো RCC ব্ৰিজত কনভাৰ্ট কৰা হৈছে। তথাপিতো আজি তেনেকৈ কৰিব লগা বহু তেনেকৈ ব্ৰিজবিলাক আছে, ৰাস্তাবিলাক আছে। বৰ্ডাৰ এলেকাবিলাকত তেনেকৈ ৰাস্তা আজি পৰ্যন্ত হয়তো 30 পৰা 40% তেনেকৈ বৰ্ডাৰ ৰোডছবিলাক বনোৱা হৈছে আৰু 60 to 65% আজিলৈ সেইটো আধৰুৱা হৈ আছে, বনাবলৈ আছে। তো দেখা গৈছে যে মোৰ সমষ্টি চিডলি সমষ্টি, তাত মোৰ নলেজত আছে 10খন এতিয়াও কাঠৰ দলং RCC কনভাৰ্ট পোৱাগৈ নাই। আৰু এই দলঙৰ দীৰ্ঘ কমচে কম 20ৰ পৰা 30-35 মিটাৰমান হ'ব, এইখিনি আছে। তো সেইকাৰণে আৰু মোৰ সমষ্টিত 30ৰ পৰা 35 মিটাৰ RCC দলং, য'ত নেকি দলঙো নাই, তেনেকৈ কাঠৰ দলঙো নাই, কৰিব লগা আছে। সেইকাৰণে ট্ৰেন্সপৰ্টেশ্যন হ'ল ডেভেলপমেণ্টৰ এটা মাপকাঠি। যদি আমি ট্ৰেন্সপৰ্টেশ্যন বা কমিউনিকেশ্যন এণ্ড ট্ৰেন্সপৰ্টেশ্যন যদি ব্যৱস্থা নাথাকে, তেতিয়াহ'লে আমি ইকনমিক ডেভেলপমেণ্টৰ কথাই কওক বা তেনেকৈ আজি অসমখন উন্নত 5টা ৰাজ্যৰ সমপৰ্যায়ৰ কৰিবলৈ বিচৰা হৈছে। সেই উন্নয়ন কেতিয়াও নহ'বগৈ। প্ৰডাকশ্যন আমি বিচাৰিছোঁ। আজি বহুতা মানে ডিপাৰ্টমেণ্টত আমি যেনেকৈ অথনি আলোচনা হ'ল যে আমাৰ ফুড প্ৰডাকশ্যন বা তেনেকৈ মাছ মাংস প্ৰডাকশ্যন কৰাৰ এই প্ৰডাকশ্যনবিলাক যদি আমি মানে ছাপ্লাই কৰিব লাগে, এঠাইৰ পৰা আন ঠাইলৈ ল'ব লাগে, তেতিয়াহ'লে ৰোড কমিউনিকেশ্যন একেবাৰে মাছ। ৰোড কমিউনিকেশ্যন লাগিবই। ৰোড কমিউনিকেশ্যনৰ বাহিৰে আমি তেনেকৈ ভাবিবই নোৱাৰোঁ। সেইকাৰণে দেখা গৈছে যে আজি ইয়াত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিত তেনেকৈ ৰিভাৰবিলাক আছে, যেনেকৈ আই, নাংগল, মাখৰা, মানাছ, বেকী, পহুমাৰা, পাগলা নদী, মথনগুৰি, বাল্টি, কুলচি, ভৰলু, চান্দনা, গলন্দী, ধনচিৰি আৰু ৰৌতা ৰিভাৰবিলাক পৰিপূৰ্ণ। তাত মানে দলংবিলাক নাই। সেইকাৰণে মই ক'ব খোজোঁ যে এই ব্ৰিজবিলাক যেতিয়া বনোৱা হ'ব, আজি এনেকৈ অৱস্থাত আছে কিছুমান ছাত্ৰ ছাত্ৰী কিছুমান অঞ্চলৰ, তেওঁলোক এখন দলং হ'লে 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ ৰাস্তা খোজকাঢ়িয়ে বা মানে গৈয়ে তেওঁলোকে স্কুলত বা কলেজত উপস্থিত হ'ব পাৰে। কিন্তু দলং এখন নোহোৱাৰ কাৰণে তেওঁলোকে আজি 10 কিলোমিটাৰ 15-20 কিলোমিটাৰ তেনেকৈ ঘূৰি যাব লগা হয়। তাত দেখা গৈছে সময়ৰ নাটনি হৈছে, সময় মানে তেওঁলোকে মিলাব পৰা নাই আৰু তাত খৰচৰ কথাও বাঢ়ি যায়। সেইকাৰণে যে আজি সেই ব্ৰিজবিলাক যদি বনাব লাগিলে, ৰাস্তাবিলাক যদি বনাব লাগে, তেতিয়া আমাৰ লোক নিৰ্মাণ যিটো আজি বাজেট বঢ়োৱাৰ
প্ৰস্তাৱ আমাৰ মন্ত্ৰী বা বিভাগৰ পৰা দিয়া হৈছে আজি বিৰোধী পক্ষৰ ফালৰ পৰা কৰ্তন কৰিবলৈ বিচৰা হৈছে কিন্তু আমি যদি অসমখন 5খন ৰাজ্যৰ তুলনাত সম পৰ্যায়ত যদি ল'ব লাগে তেতিয়াহ'লে সেইখিনি কাম নিশ্চয় কৰিব লাগিব মোৰ সমষ্টিত আজি আসাম মালা এটা প্ৰজেক্ট আছে চাপাগুৰিৰ পৰা আৰম্ভ কৰি ভূটানৰ ওচৰলৈকে 41 কিলোমিটাৰ ৰাস্তা বনাব লগা আছে আৰু এইটো ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বছৰে ফেব্ৰুৱাৰী মাহত যেতিয়া অসমত আহিছিলে তেতিয়া তেখেতে এইটো ইনাগুৰেশ্যন কৰি গৈছিলে আৰু এটা ভাল এটা প্ৰজেক্ট য'ত নেকি আমি দেখিছোঁ আজি কোকৰাঝাৰ জিলাত আজি এখন এয়াৰপৰ্ট বনোৱা হ'ল ৰূপসী এয়াৰপৰ্ট বৰ্তমান মুহূৰ্তত আমি যদি ৰূপসীলৈকে যাব লাগে 2.5 ঘণ্টা আমি যাব লাগে কিন্তু আমি সেইটো 1 ঘণ্টা বা 1 ঘণ্টা 15 মিনিটত আমি গৈ পাব ৰাস্তাখন যদিও হয় আৰু তাত এতিয়া কোকৰাঝাৰৰ পৰা ৰূপসীলৈকে আসাম মালা এটা প্ৰজেক্ট আছে সেইখন বনোৱা হোৱাগৈ নাই সেইকাৰণে কৰ্তন যদি কৰে সেইবিলাক প্ৰজেক্ট কেনেকৈ হ'ব আজি সময় এটা মিলাব লাগে সময় আমাৰ মানে আমি মিলাব নোৱাৰিম তেনেকৈ উন্নয়ন হ'ব লাগিলে ৰোড কমিউনিকেশ্যন আমাক লাগিবই সেইকাৰণে মই বিৰোধী পক্ষই অনা যিটো কৰ্তন প্ৰস্তাৱ মই মানি ল'ব পৰা নাই আৰু আজি মোৰ সমষ্টি চিডলি সমষ্টিৰ এটা অঞ্চল আছে যেটো মই কালিও কৈছিলোঁ যে আমাৰ পাটাবাৰী অঞ্চল য'ত নেকি আজি প্ৰসূতি মানে হস্পিটেল আনিব লাগিলে নাৱেদি আহিব লাগে এতিয়া নাৱতে ইমানজন মানে মহিলাই নিজৰ মানে কেঁচুৱা জন্ম দিব লগা হৈছে এই অৱস্থা কিহৰ কাৰণে হৈছে যে তাত দলং নাই দলঙৰ ব্যৱস্থা নাই সেইকাৰণে তেনেকুৱা এটা অঞ্চল যি অঞ্চলত নেকি যি ব্যক্তিবোৰে বা যি জনসাধাৰণ তাত বসবাস কৰিছে তেওঁলোকৰ মনোভাৱ হয়তো নিশ্চয় আমাৰ বিৰোধী পক্ষই জনাটো উচিত এইকাৰণে আমি চৰকাৰে যেটো আজি অসমখন উন্নতি কৰাৰ কাৰণে উন্নতি জখলালৈ লৈ যাবৰ কাৰণে যি এটা আঁচনিবিলাক লৈছে এই আঁচনিবোৰক যদি ৰূপায়ণ কৰিব লাগে আমাক সেই মানে কৰ্তনৰ প্ৰস্তাৱ নিশ্চয় আনিব নালাগে মই আহ্বান জনাম বিৰোধী পক্ষক তেখেতসকলে যাতে এই কৰ্তন প্ৰস্তাৱৰ পৰা উঠাই লয় কৰ্তন প্ৰস্তাৱটো এইখিনিতে মই বিভাগীয় আমাৰ মন্ত্ৰীক অনুৰোধ জনাব বিচাৰিছোঁ যে মানুহবিলাকে যিটো ফিলিং কৰে জনসাধাৰণ যিটো ফিলিং কৰে আমাৰ বেকৱাৰ্ডনেছটো হৈছে কমিউনিকেশ্যন চিষ্টেমটো নথকাৰ কাৰণে ইয়াত ৰোড কমিউনিকেশ্যন হ'ব পাৰে টেলিকমিউনিকেশ্যন হ'ব পাৰে যিকোনো কমিউনিকেশ্যন হ'ব পাৰে সেইকাৰণে সেই বেকৱাৰ্ডনেছ কিছুমান অঞ্চল য'ত নেকি আজি শিক্ষা তাত যোৱা নাই তাত মানে ৰাস্তা নাই তাত তেনেকৈ আজি লকডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিয়াৰ কাৰণে এতিয়া মোবাইল যোগেদি মানে শিক্ষাদান দিয়া হৈছে কিন্তু কমিউনিকেশ্যন চিষ্টেমটো তাত নথকাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবোৰে সেই শিক্ষাৰ পৰা বিৰত থাকিব লগা হৈছে তেনেকুৱা কাৰণ যে মই ক'ব খোজোঁ যে আজি বিৰোধী পক্ষই যি প্ৰস্তাৱ আনিছে সেই প্ৰস্তাৱৰ পৰা তেখেতসকল তাক উইথড্ৰ কৰিব লাগে আৰু বৃহৎ এটা স্বাৰ্থৰ কাৰণে জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে আমাক যে ৰাস্তাবিলাক লাগিব দলংবিলাক লাগিব ব্ৰিজবিলাক লাগিব ইয়াৰ বনোৱাৰ কাৰণে আমি সহযোগ কৰিব লাগে তো মই এইখিনিত বিভাগীয় আমাৰ মন্ত্ৰীৰ যিটো দায়িত্ব দিয়া হৈছে মই জানিব বিচাৰিম যে কোকৰাঝাৰ আৰু ৰূপসী যিটো আসাম মালাৰ আধাৰত এটা ৰাস্তা ধৰা হৈছে এইটো কেতিয়াকৈ ষ্টাৰ্ট হ'ব আৰু কেতিয়াকৈ মানে কমপ্লিট হ'ব আৰু মোৰ সমষ্টিত চাপাগুৰিৰ পৰা যিটো উত্তৰে ভূটানলৈকে 41 কিলোমিটাৰ যিটো আসাম মালা যিটো স্কিম এই স্কিমটো কেতিয়াৰ পৰা আৰম্ভ হ'ব এইটো মই জানিব বিচাৰিছোঁ আৰু এই ওদালগুৰি জিলাত ধনশ্ৰী নদীত এখন দলং তাত অলৰেডি চেংচন হৈছিলে কিন্তু কামটো এতিয়ালৈ আৰম্ভ হোৱা নাই কি কাৰণত হোৱা নাই এইটোকে মই জানিব বিচাৰিম আৰু মোৰ সমষ্টিৰ আই নদীত এখন দলং প্ৰায় আজি 2 বছৰ আগৰ পৰা বনাই আছে কিন্তু সময়টো হয়তো নিশ্চয় নিৰ্ধাৰিত সময়টো হয়তো উকলি গৈছে আজি এতিয়ালৈকে হয়তো 30 পৰা 40% কামহে হৈছে বাকীবিলাক কাম কেতিয়াকৈ মানে শেষ হ'ব কাৰণ মই যিটো পাটাবাৰীৰ কথা কৈছিলোঁ সেই ব্ৰিজটো যদি সোনকালে বনোৱা হয় তেতিয়াহ'লে
যিকেইটা সমস্যা মই কৈছিলোঁ সেই সমস্যাৰ পৰা মানে জনসাধাৰণ পৰিত্ৰাণ পাব। এইকাৰণে মই বিৰোধী পক্ষক আহ্বান জনাইছোঁ তেখেতসকলে যেন এই কাঠ মোচনৰ যিটো প্ৰস্তাৱ উঠাই ল'ব লাগে, আৰু মই মোৰ ফালৰ পৰা এই কাঠ মোচনটো মই বিৰোধিতা কৰি মোৰ বক্তব্য ইমানতে সামৰিছোঁ। থেংক ইউ। নেক্সট স্পীকাৰ BPF দলৰ দুৰ্গা দাস।